সকলোলৈ নমস্কাৰ। আজি বনাবলৈ ওলাইছোঁ এগ ফ্ৰাই। ইয়াৰ বাবে মই কণীকেইটা প্ৰথমে কুকাৰত এটা চিটি মাৰি বইল হ'বলৈ দিলোঁ। আৰু এইফালে পিঁয়াজ, আদা, নহৰু, বিলাহীৰ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। এয়া হৈ গ'ল মোৰ পেষ্ট। ইয়াৰ পিছত এয়া কণীৰ বাকলিখিনি এৰাই ল'লোঁ। আৰু কণীৰ বাকলি এৰাবলৈ হ'লে মানুহ বহুত থাকে দেই, সেইখিনি কামত কিন্তু সহায় কৰি দিয়া বহুত কেইটাই পাই যাওঁ। আৰু এয়া আমাৰ অকণমানিজনীও আহিছে বাকলি গুচাবলৈ। আৰু এয়া অকণমান কটাৰী দি কাটি ল'লোঁ। আৰু এইফালে কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। দি পেলাই কণীকেইটা তাতে দি দিলোঁ। অকণমান ভাজি পেলাই ইয়াত হালধি দিলোঁ, দি অকণমান লৰাই দিলোঁ। আৰু ইয়াৰ পাছত কালাৰৰ বাবে অকণমান কাশ্মীৰী মিৰ্চিও দি দিলোঁ। দি পেলাই কণীকেইটা ৰঙচুৱা হোৱালৈ ভাজিলোঁ। তাৰপিছত এয়া তেজপাত আৰু শুকান জলকীয়া তাতেই দি দিলোঁ একেলগে। আৰু এই বিলাহী আৰু পিঁয়াজৰ যিখিনি পেষ্ট আছিল সেইখিনি তাৰ লগতে দি দিলোঁ। দি পেলাই এইখিনি কিছু সময় ভাজিম, যাতে পিঁয়াজ আৰু বিলাহীৰ কেঁচা কেঁচা গোন্ধটো যায়গৈ। এয়া নিমখ দিলোঁ। অকণমান জিৰা দিছোঁ। দি পেলাই এইখিনি কিছু সময় ভাজিম। আৰু মছলাখিনি যাতে কণীটোত লাগি ধৰে সেইটো কাৰণে অকণমান পানী দি দিলোঁ। আৰু পানীখিনি শেষ হোৱালৈ ভাজিলোঁ। ভাজি পেলাই ইয়াতে মই পিঁয়াজ আৰু কেপচিকাম অকণমান ডাঙৰকৈ টুকুৰা কৰি পেলাই তাৰ লগত 2-3 মিনিট সময় ভাজি দিম। আৰু এয়া ধনিয়া, শেষত ধনিয়া দি দিলোঁ। দি এয়া একদম ৰেডি হৈ গ'ল, ভাল লাগে খাবলৈ। আৰু জলকীয়া দি দিব পাৰে, জ্বলা যদি খাব বিচাৰে। মোৰ কণমানিটো থকা বাবে জ্বলাটো নিদিলোঁ। আৰু এয়া একেবাৰে সহজভাৱে ভাতসাজ